অসম প্ৰকাশন পৰিষদৰ নিবেদন আৰু আজিৰ সাধুটি হৈছে কঠাবাহি বুঢ়া। বাৰু আজি তহঁতে আহি আগতে বহি আছ, ঠিক আছে। আজি এটা সাধু কম, বৰ ভাল লগা। বাৰু কঠাবাহি অৰ্থটো জাননে? অৰ্থটো হ'ল কথাৰ বাহক, মানে কথাৰ ভঁৰাল। বহুত কথা জানে, তেনেকুৱা এজন বুঢ়া মানুহৰ কথা, মানে জ্ঞানী মানুহ আৰু কথা কৈছোঁ। এসময়ত এহাল বুঢ়া বুঢ়ী আছিল। সিহঁতৰ মাথোন একেটি ল'ৰা। বুঢ়া বুঢ়ীৰ ভাতে ভৰালে, গৰুৱে গায়ে সম্পূৰ্ণ আছিল, আৰু দুয়ো অতি যত্নেৰে ল'ৰাটি তুলি তালি ডাঙৰ কৰি মহাসুখে ঘৰ বাৰী চলাইছিল। সিহঁতৰ গাঁৱৰ কোনো মানুহেৰে দ্বন্দ্ব হাই খিয়াল হিংসা নাছিল, বৰং সকলোৱে সিহঁতক ভৰসা আৰু মান সৎকাৰ কৰিছিল, আৰু পাৰ্য মানে যাৰে তাৰে সিহঁতে উপকাৰহে কৰিছিল। ল'ৰাটিৰ ঘৰখন পাতি পো বোৱাৰীৰ ৰং ধেমালি চাই মৰিবলৈ বুঢ়া বুঢ়ীয়ে বৰকৈ হেঁপাহ কৰিছিল। কিন্তু নিষ্ঠুৰ কালে সেই আশা পূৰাবলৈ নিদিলে। বুঢ়া বুঢ়ীয়ে ল'ৰাটিক ৰজাৰ কোঁৱৰৰ দৰে বৰ আলসুৱা কৰি তুলিছিল। এইবাবে বুঢ়া বুঢ়ী মৰিলত সি অকলশৰীয়া হৈ কি কৰিম, কলৈ যাম লগাই মহা চিন্তাত পৰিল। সি যে বনবাৰী একো কৰিব নাজানে, তদুপৰি সি কথা বাৰ্তাটো এলাবাদো। এনে অৱস্থাত সি বিয়া কৰাবলৈ মন মেলি ছোৱালী বিচাৰি কিছু দূৰ গাঁৱলৈ গ'ল। তাতে এঘৰ মানুহে তাৰ কথাবোৰ শুনি ছোৱালী দিবৰ মন কৰি ঘৰ বাৰী চামগৈ বুলি কৈ তাক পঠাই দিলে। আৰু ইয়াৰ পিছত ঘৰ দুৱাৰ চাই চিতি গয়াহঁতৰে চিনাকি হৈ সেই মানুহটিয়ে বিয়াৰ দিন বাৰ চোৱাই ছোৱালীজনী এলেবাঙলৈ বিয়া দিলে। ছোৱালীজনী বৰ বুদ্ধিমতী আছিল। তাই ঘৰ গৰকীয়াই জানিব পাৰিলে যে গিৰিয়েক অকামিলা মানুহ। অৱশ্যে মাটি বাৰী, গৰু গাই, দ্ৰব্য বস্তুৰ যিবোৰ বুঢ়া বুঢ়ীয়ে এৰি থৈ গৈছে, তাৰে এঘৰ মানুহ ভালকৈ প্ৰৱৰ্তিব পাৰে। ইয়াকে চাই তাই এদিন গিৰিয়েকক ক'লে, বোলে সিহঁতৰ গাঁৱত কঠাবাহি বুঢ়া নামে বুঢ়া এটি আছে। সেই বুঢ়াৰ ওচৰলৈ গ'লে গিৰিয়েকে অনেক কথা শিকিব পাৰিব। এই কথাত গিৰিয়েক মান্তি হৈ পাছদিনা প্ৰাতঃতে কঠাবাহি বুঢ়াৰ ঘৰত ওলালগৈ। বুঢ়াই বহিবলৈ দি ডেকাক অহাৰ কাৰণ সুধিলে। ডেকাই সকলো কথা ভাঙি ক'লত বুঢ়াই গুটি দিয়াক প্ৰশ্ন কৰি ডেকা কিমান পানীৰ মাছ বুজি লৈ ক'লে, বোপাই, তুমি কথা শিকিবলৈ হ'লে মোৰ ঘৰত এবছৰ থাকিলে হ'ব। ডেকাই ক'লে, ঘৰত সুধি কাইলৈ কমহি। পাছদিনা লাগতিয়াল দ্ৰব্য বস্তু লৈ সি কঠাবাহিৰ ঘৰত সোমালেহি। বুঢ়াই ডেকাৰ হতুৱাই এবছৰ খচি কাম কৰাই আহু, শালি, মাহ, সৰিয়হ, শাক পাচলি, আলু, বেঙেনা, চচা কটা, খৰাহি, পাচি, কোলা, চালনী, পাতি, ঢাৰি, জাকৈ, জুলুকি আদি সকলো বিধৰ হাতৰ বিদ্যা তাক শিকালে। ডেকাই খেতিয়কৰ সকলো বিদ্যাত পৈণত হৈ বছৰ উকলিলতে কঠাবাহি বুঢ়াক অতি নম্ৰভাৱে জনালে, আপদেও বছৰ পূৰ হ'ল, আপুনি কি কথা শিকাব খুজিছিল শিকাই মোক বিদায় দিব লাগে। বুঢ়াই ক'লে, দুয়ো গা পা ধুই খাই বৈ লৈ আহিলেহে হ'ব। খাই উঠি দুয়ো চোতালত বহিলহি
আৰু অলপ পৰ বেলি তলকা মাৰি থাকি বুঢ়াই ডেকাৰ ফালে চাই ক'লে, বোপা, বাৰীৰ ভিতৰত কেলেহুৱা মানুহ নচপাবা, চহকীৰ ধাৰ নকৰিবা, লাগিলে পুৰণি চহকীৰেই ধাৰ কৰিবা, তিৰোতাক বিশ্বাসত নলবা, ৰজাৰ আগত মিছা কথা নকবা, এতিয়া তুমি তোমাৰ ঘৰলৈ যাব পাৰা। এই বুলি বুঢ়াই তাক আশীৰ্বাদ কৰি বিদায় দিলে। ডেকাই ঘৰমুৱা হৈ বাটে বাটে ভাবি আহিছে যে এবছৰ পাই পইচা নোহোৱাকৈ তেজক পানী কৰি খাটি বাৰে ভচৌ এইকেইটা কথাহে পালোঁ। বাৰু এইকেইটা কথাৰ প্ৰমাণকে চোৱা যাওক। তাৰ আপোন বায়েক এজনী বাৰী হৈ ল'ৰা ছোৱালী এহালেৰে লৈ লৈ থৈ থৈ হৈ ফুৰিছিল। সিহঁতৰ দুৰৱস্থা দেখি মৰম কৰি সি নিজৰ বাৰীলৈ তুলি আনি বাৰীৰ আগতে ঘৰ সাজি দি যতনকৈ সিহঁতক প্ৰতিপাল কৰিবলৈ ধৰিলে। তাৰ গাঁৱত এঘৰ চহকী হৈ উঠি মানুহক মানুহ যেন জ্ঞান নকৰিছিল। সি এদিন গাখীৰ দুচুঙামান লৈ চহকীক দেখা কৰি ক'লে, ডাঙৰীয়া, আজি এবছৰ মই লোকৰ ঘৰত পাই পইচাই নোলোৱাকৈ খাটি দি আহিলোঁ। ৰজা ঘৰৰ খাজনা দিব লগা হ'ল। এতেকে অনুগ্ৰহ কৰি 10 টকামান ৰূপ ধাৰলৈ দিলে উপকাৰ হয়। চহকীয়ে লাহেকৈ মাত লগালে, হেৰৌ, কাইলৈ আহিবি। পাছদিনাও সি সেইদৰে পাণ তামোলৰ টোপোলা এটা লৈ গ'ল। সেইদিনাও চহকীয়ে তাক উভতাই পঠিয়ালে। এইদৰে হাত ভেটি লৈ 10-12 দিন অহা যোৱা কৰি শেহত সি লেখা এখন দি অতি কষ্টে 10 টকাৰ ৰূপ আনি তাৰ ঘৰৰ পাৰি খুটাৰ বিন্ধাত সোমাই থলে। বাস্তৱতে তাৰ টকাৰ দৰকাৰ নাছিল। মাথোন কঠাবাহি বুঢ়াৰ কথাৰ প্ৰমাণ চাবলৈহে সি তেনে কৰিছিল। তাৰ পাছত সি এদিন সেই গাঁৱৰে পুৰণি চহকী মানুহ এঘৰলৈও সেইদৰে ধন ধাৰলৈ বিচাৰি গ'ল। পুৰণি চহকীয়ে তাক দেখি বহিবলৈ দি কিয় আহিছে বুলি সোধাত সি সেই কথাকে ক'লে। তেতিয়া গৃহস্থই মূৰে কপালে হাত দি বেজাৰ কৰি ক'লে, অমুকাৰ ঘৰত কি নোহোৱা আছিল, এতিয়া তাৰ পুতেকে লোকত হাত পাতিব লগা হৈছে। হেৰৌ, ৰূপ একুৰিহে লাগে, বাৰু নে, যেতিয়া পাৰ দিবিহি। তাৰ পিছত সি ৰজা ঘৰৰ ওচৰতে চাপৰি এটাত খেতি কৰিবলৈ ধৰিলে। তাত মাহ সৰিয়হ খাবলৈ অনেক চৰাই আহে। সেইবাবে সি খেকেৰু, চিটিকা, জাল পাতি নিতৌ চৰাই ধৰি তাতে মাৰি পাখি গুচাই আনি ঘৈণীয়েকক ৰান্ধিবলৈ দি সদায় খাইছিল। ৰজাৰ এটা মৰমৰ মৌৰা চৰাই আছিল। সিও সদায় তাৰ ক্ষেত্ৰত পৰি অনিষ্ট কৰিবলৈ ধৰিলে। শেহত সি খেতিৰ মাজতে ঘূৰণীয়াকৈ গাঁত এটি খান্দি ওপৰত ডাল পাত দি ঢাকি থলে। পাছদিনা সি দেখে যে আন চৰাইৰ লগতে মৌৰাটো গাঁতত পৰি আছে। মৌৰাক সি অতি যতনেৰে ধান পানী দি ঢাকি ৰাখি ইবোৰ চৰাই মাৰি বখলিয়াই আনি ঘৈণীয়েকক ক'লে, হেৰৌ, বহুত দিনৰ পৰা মৌৰাৰ মঙহ খাবৰ মন গৈছিল, আজি পাই আনিছোঁ, ভালকৈ ৰান্ধি দিবি দেই। ঘৈণীয়েকে বোলে, ক'ত পালা, কেনেকৈ ধৰিলা কোৱাচোন। গিৰিয়েকে বোলে, তোক ক'লে কটা যাব লাগিব। ঘৈণীয়েকে বোলে, এৰা, তাকেহে মোৰ কৰাবলৈ বাকী আছে, আমি য'তে ত'তে অবিশ্বাসী। এনে বোলাত গিৰিয়েকে কথাটোৰ থুৰ ভাঙি ক'লে। তেতিয়া তাই তাৰে মঙহ এসোপা লৈ জেশাহুৱেকৰ ঘৰলৈ নি, ভায়েকে মৌৰা চৰাই এটা মাৰি আনিছে, তাৰে আনিছোঁ, ৰান্ধি খাব, এনে বুলি কৈ আহিব খোজোতেই শাহুৱেকে সুধিলে, কৰ মৰা, কেনেকৈ মাৰিলে, মোক কচোন, ইমান ততাতৈয়া কিয় কৰিছ। তেতিয়া তাই থেৰু গেৰু কৰি থোৰতে কথাটো ক'লে। ইপিনে মৌৰা নেদেখি ৰজা ঘৰত বিচাৰ লাগিল। ইটোৱে সিটোৱে কোৱা মেলা কৰিবলৈ ধৰিলে যে অমুকৰ ক্ষেত্ৰতে দিনৌ মৌৰাটো চৰেগৈ।
অৱশ্যে সিয়ে কিবা কৰিব পাৰে। ৰজাৰ টেকেলাই গৈ গধূলি বায়েকৰ ঘৰত বহি মূৰাৰ কথা উলিয়াই অনেক চহ দিয়াত তাই ভায়েকৰ কথা কৈ দিলে। ইপিনে ভায়েকেও সজাগ হৈ ফুৰিছিল। এতিয়া কলতলৰ পৰা সি বায়েকে টেকেলাক কোৱা কথাবোৰ শুনি আহি ঘৈণীয়েকক ক'লে যে ৰজাৰ টেকেলা আহি তাক ধৰি বান্ধি নিবহি। এতেকে সি ৰূপ 5 টকা হাতত লৈ ঢাৰিৰ মেৰত সোমাই থাকিল। সি ঘৰত নাই বুলি ঘৈণীয়েকক টেকেলাক ক'বলৈ ক'লে। টেকেলাই আহি ঘৈণীয়েকক মাতি গিৰিয়েকৰ কথা সুধিলে। তাই বোলে তেওঁ মোৰ পেহাইহে হয়। টেকেলাই বোলে বাৰু পেহাৰ আৰু পেহীয়ে ক'লৈ গ'ল কহ। তাই ক'ব নোৱাৰোঁ বোলাত টেকেলাই তাইকে ধৰ বুলি বান্ধিবলৈ ক'লে। তেতিয়া তাই ভয়ত ঠক ঠক কৰে কঁপি ক'লে, হেৰা পেহা ঢাৰিৰ মেৰৰ পৰা ওলোৱা। এনে বোলাত টেকেলাই গোৰ মাৰি দিয়াত ঢাৰিৰ মেৰৰ পৰা গিৰিয়েক ওলাই পৰিল। টেকেলাই ধৰি বান্ধোতে গিৰিয়েকে টেকেলাক ৰূপ 5 টকা দি ক'লে, ককাই মোক যেন অনুগ্ৰহ কৰি 9 চহকী আৰু পুৰণি চহকীৰ ঘৰৰ দুৱাৰ মুখেদি ৰজাৰ ঘৰলৈ নিবা। টেকেলাই একো টান কথা নহয় বুলি পুনতে তাক 9 চহকীৰ ঘৰলৈ নিলে। তাতে 9 চহকীয়ে টেকেলাক ক'লে, ই মহাচোৰ। ইয়াৰ তাপত মানুহে হাঁহ পাৰ ছাগলী ৰাখিবই নোৱাৰে। ই হাঁহ পাৰ ছাগলী খোৱাৰ জম। ই মোৰ ল'ৰাটোক ফুচুলাই সিদিনা ৰূপ 10 টকা ধাৰলৈ নিলে। চোৰৰ পৰা আৰু পোৱা যাবনে? ইত্যাদি ৰূপে বলকি খং কৰি 9 চহকী ৰজা ঘৰলৈ যাবলৈ ওলাল। তাৰ পিছত তাক পুৰণি চহকীৰ ঘৰলৈ নিলত গৃহস্থই মূৰে কপালে হাত দি টেকেলাক ক'লে, বোপাই ই ল'ৰা কদাপি চোৰ নহয়। মই ইহঁতৰ ঘৰক ভালকৈ জানো। তোমাৰ কিবা ভ্ৰম হৈছে। টকা দিয়াক লৈ এৰি দিয়া। এনে বুলি কৈ পুৰণি চহকীও টেকেলাৰ লগত ৰজা ঘৰলৈ যাবলৈ ওলাল। ৰজাৰ আগলৈ নিলত 9 চহকীয়ে যিমান পাৰে তাৰ বদনাম ৰটিবলৈ ধৰিলে। কিন্তু পুৰণি চহকীয়ে ৰজাক বৰাই বুজাই ক'লে, মহাৰাজ ই ল'ৰা চোৰ চেচোৰ নহয়। স্বৰ্গদেউৰে এটা মূৰা হেৰাইছে। বন্দীয়ে তেনে মূৰা 2-3টা অনাই দিম। সি অপৰাধী হ'লেও স্বৰ্গদেৱে লঘুদণ্ড দিব লাগে। আৰু আগে তাক এবাৰ সোধা যুগুত। ৰজাই তাক সোধাত সি ক'লে, মহাৰাজ 9 চহকীয়ে কোৱা মতে মই চোৰ। মোৰ একো ক'বলগীয়া নাই। তেতিয়া ৰজাই তাক শুলত দিবলৈ হুকুম দিলে। তাক নিবলৈ ধৰোঁতে সি ক'লে, কিনো কালৰ বেহা তিৰোতাই বুলিলে পেহা। তিৰিক নিদিবা হিত গাঁতৰ ভিতৰত ধৰে মৰা চালি স্বৰ্গদেউৰ চঞ্চল চিত। পুৰণি চহকীয়ে বোলে, মহাৰাজ সি কিবা এটা কৈছে, আনি সোধক। ৰজাই তাক মতাই আনি সোধাত সি সেই কেফাকি কথাকে আকৌ মাতিলে। তেতিয়া ৰজাই তাক কথাটো ভাঙি ক'বলৈ কোৱাত সি কঠাবাহি বুঢ়াৰ পৰা যিকেইটা কথা শিকিছিল সেইকেইটা সম্পূৰ্ণ সঁচা নে মিছা তাৰ প্ৰমাণ চাই তাৰ ফলিওৱা কথাটো ক'লে। সি ক'লে, মহাৰাজ মই মূৰা খোৱা নাই। মানুহ পঠালে খেতৰ মাজৰ গাঁতত মূৰাই চালি ধৰি থকা পাব। কথাটো শুনি ৰজাই তাৰ ক্ষেত্ৰলৈ মানুহ পঠিয়াই দিলত ৰজাৰ মানুহে সেইমতে মূৰা পাই লৈ আহিল। সি আকৌ ক'লে, 9 চহকীৰ 10 টকাৰ ৰূপ মই খৰচ কৰা নাই। পাৰি খুটাৰ ফুপতে থৈ দিছোঁ। স্বৰ্গদেৱে অনাই তেওঁক দিয়াব পাৰে। পুৰণি চহকীৰ ৰূপ 20 টকা নিও অইন এটা পাৰি খুটাৰ ফুপত থোৱা হৈছে। কিন্তু তেওঁ এনে সাধু যে সেই কথা নুলিয়াই মোক ৰাখিবৰ নিমিত্তে আৰু ৰূপবান খৰচ কৰিবলৈহে আগবাঢ়িছে। কেলেহুৱাক বাৰীত ঠাই দিয়া, তিৰোতাক বিশ্বাসী কথা কোৱা আৰু ৰজাৰ আগত মিছা কোৱাৰ পৰা মোৰ প্ৰাণৰ সংশয় হৈছিল। এই বুলি সি গোটেইবোৰ কথা ভাঙি ক'লে। ৰজাই তবদ লাগি থাকি 9 চহকী কণেক তিৰস্কাৰ কৰি খেদাই দিলে। কঠাবাহি বুঢ়াক মতাই আনি ৰাজসভাৰ মিলুৱৈ পাতিলে আৰু পুৰণি চহকীক বিশ্বাসী ডাঙৰ বিষয় এখন দিলে। আগৰ এলেবাঙক ৰজাঘৰৰ বিশ্বাসী ভিতৰুৱাল বিষয়া পাতিলে।